এটা দুখৰ বিষয় যাৰ গান শুনি শুনি ডাঙৰ হ'লো সেইজন মানুহ আজি আমাৰ মাজত নাই। আচলতে যেতিয়া নিউজটো পাইছিলোঁ কিবা যেন লাগি গৈছিলে, মনটো বুজাব পৰা নাছিলোঁ। আচৰিত, এনেকুৱাও মানে এনেকৈও যে মানুহ নাইকিয়া হৈ যাব পাৰে ভবা নাছিলোঁ। কেকেদা, আপুনি য'তে আছে আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকেই মনে প্ৰাণে কামনা কৰিছোঁ। ঠিক আছে, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'বোৰ যেনেদৰে আপোনালোকে মৰম দি আহিছে, ঠিক তেনেদৰে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা কৰিলোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। বিৰাট গৰম। তো আজি ভাবিছোঁ মোৰ বাৰীখনতনো কি কি আছে আপোনাৰ লগত দেখাম, আৰু লগতে অলপ গোবৰ মানে পচন সাৰ এইখিনিও দিম বুলি ভাবিছোঁ গুৰিবোৰত। তো ভিডিঅ'টো চাই থাকিব দেই। এয়া গোবৰ গোটাই থৈছিলোঁ। তো প্ৰথম আমি ভোট জলকীয়াখিনিত গোবৰ দি দিওঁ। এইজোপা দাংবডী তো লাগি আছিলে, অলপ আগত মই ছিঙিলোঁ। ইয়াতো দিওঁ অলপ গোবৰ। আৰু এয়া কেঁচুক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। ই মাটিৰ
মাটিত মানে নাইট্ৰজেনৰ পৰিমাণটো বৃদ্ধি কৰাত সহায় কৰে আৰু কেঁচু কেতিয়াও মাৰিব নালাগে। কেঁচু হ'ল খেতিয়কৰ প্ৰকৃত বন্ধু। আৰু যিহেতু অৰ্গেনিক খেতি সেইকাৰণে আমি কোনো কেমিকেল ইউজ নকৰোঁ। ঘৰৰ বিকিবলৈ আমি খেতি কৰা নাই, ঘৰত খাবলৈ, সেইবাবে আমি কোনো কেমিকেল ব্যৱহাৰ নকৰোঁ। এজোপা উৰহি পুলিটো অলপ ডাঙৰ হৈছে, ইয়াতে দি দিছোঁ, পিছত চাং পাতি দিম। বলক আৰু অলপ গোবৰ আনি লওঁ। গুৰিবোৰ চাফা কৰিব লাগিব। গোবৰটো দি দিওঁ, তাৰপিছত এদিন চাফা কৰি দিম। এয়া হৈছে ভেন্দি, এয়া ভেন্দি। বাপৰে গৰম। আচলতে ভীষণ ৰ'দত ভিডিঅ'টো বনাই আছোঁ। এয়া জলকীয়া। দেখিছে না? এয়া বীজ জলকীয়া, ভোট জলকীয়া, আমি বীজ জলকীয়া বুলি কওঁ। আৰু ইয়াত তিয়ঁহ ফুলিছে, তিয়ঁহ দেখিছে? আৰু এইফালে গোমধান লাগিছে, গোমধান দেখিছেনে? আৰু এইফালে বিলাহী লাগি আছে। বিলাহী গছ মৰিছেগৈ আৰু দেই। এয়া হ'ল নেপিয়াৰ ঘাঁহ ছাগলীৰ বাবে। আৰু ইয়াত এজোপা তিতাকেৰেলা। এয়া তিতাকেৰেলা। আৰু এইফালে আছে, আপোনালোকে দেখিছে, এইফালে কি কওকচোন এইটো, এইফালে ভাত কেৰেলা, ঠিক আছে, ভাত কেৰেলা। একচুৱেলি সৰুৰ পৰাই খেতি কৰি ভাল পাওঁ, ঘৰৰ বস্তু খাই ভাল লাগে। তো এইকেইজোপা হ'ল নেমু মানে ডালৰ পৰা কাটিং কৰি ইয়াত ৰুইছোঁ এইকেইজোপা নেমু।
আৰু এফালে ভাত কেৰেলা ফুলি আছে। তো এইটো ভোট জলকীয়া পুলি, ইয়াক বেলেগ জেগাৰ পৰা তুলি আনিছোঁ। এতিয়া এইডোখৰত ৰুম বুলি ভাবিছোঁ। তো ইয়াক ৰুই লওঁ। ভীষণ গৰম, ঘাম দেখিছে কেনেকুৱা ঘাম, ঘামি গৈছোঁগৈ। তো বীজ জলকীয়া পুলিটো কেনেকৈ ৰুব লাগে আপোনাৰ লগত দেখাই আছোঁ, চাই থাকিব। তো পুলিটো ৰোৱা হৈ গ'ল, অলপ পানী দি দিওঁ। তো অকলে পুলিটো ৰুলেতো নহ'ব, মোৰ ঘৰত ছাগলী আছে। তো তাৰ বাবে এখন বেৰাও লাগিব বেৰি দিবলৈ, যাতে ছাগলীয়ে নাখায়। তো বেৰা লগাবলৈ গৈ আছোঁ, এখন বেৰা আনিছোঁ।